আজিকালি সকলো মানুহৰে মোবাইল ফোন আছে। মোবাইল ফোন আজিকালি এটা অবিচ্ছেদ্য অংগ হোৱা দি হৈ গ'ল। আপুনি বিভিন্ন কামত আমাৰ ইউজ কৰা হয়। আপুনি ধৰক টিভি ৰিচাৰ্জ কৰা, বেংক ট্ৰান্সফাৰ কৰা, বা আপোনাৰ কাৰেণ্টৰ বিল দিয়া, বা আপোনাৰ কেতিয়াবা মন বেয়া লাগিলে আপুনি গান এটা শুনিলে বা ভিডিঅ' এটা চালে বা গেম খেলিলে। আজিকালি মানুহে গান ডাউনলোড কৰিব বাদেই দিলে বা টিভি চাবলৈ বাদেই দিলে। আপোনাৰ ডাইৰেক্ট ইউটিউব এপটো অ'পেন কৰে, ইউটিউব অ'পেন কৰাৰ পিছত আপুনি ইউটিউবতে গান শুনক বা ভিডিঅ' চাব পাৰি। ঘৰতে শুনিলে হোম থিয়েটাৰটো হোম থিয়েটাৰত ব্লুটুথ কানেকশ্যন কৰি শুনিলে বা ডিজেত লগালে বা গাড়ীতে লগালে আপুনি ইউটিউবৰ যোগেদি আজিকালি যিহেতুকে জিঅ' আহিলে সেইকাৰণে আপোনাৰ মানুহৰ সুবিধা হৈ গ'ল। আগতে ভোডাফোন এয়াৰটেল আছিলে, আপোনাৰ ডাটা বচাই চলিব লাগিছিলে, কিপনৰ লিখাকে ডাটা বচাই চলিব লাগিছিলে। কিন্তু এতিয়া যিহেতুকে জিঅ' আহি গ'ল, জিঅ' অহাৰ কাৰণে আমাক বহুতখিনি সুবিধা কৰি দিলে। জিঅ' অহাৰ কাৰণে আপুনি ডাইৰেক্ট এতিয়া ইউটিউবত ভিডিঅ' চাব পাৰে, গানো শুনিব পাৰে। ডেইলি 1.5 GB ডাটা দিয়ে, কি প্ৰব্লেম, নন ষ্টপ আপুনি গান শুনি থাকিব পাৰে। গাড়ীত ক'ৰবাত গৈ আছে আপুনি গান বজাই ইউটিউবত গৈ থাকিব পাৰিব। কিন্তু তাত এটা প্ৰব্লেম আছে, মই সেই প্ৰব্লেমটোৰ কথা ক'বলৈ গৈছোঁ। ধৰক আপুনি এইটো গান বজাৰ পিছত আপোনাৰ অটো প্লে হ'ব পাৰে বা ডাইৰেক্ট আপুনি ইউটিউব এপটো অ'পেন কৰি থাকিব লাগে, বা কিবা এটা কাম কৰিবলগীয়া হ'ল, কাৰোবাক মেছেজ এটা কৰিবলগীয়া হ'ল, আপুনি ইউটিউবটো মিনিমাইজ কৰি লৈ পেলাই আপুনি আকৌ ভিডিঅ' বা মেছেজটো কৰিব লাগিব, বা আপোনাৰ ফোনটো ৰিচিভ কৰিব লাগিব, বা কথা পাতিবলগীয়া হ'ল কথা পাতিবলগীয়া পাৰিব। কিন্তু এতিয়া মই আপোনালোকক এনেকুৱা এটা ট্ৰিকৰ বিষয়ে ক'বলৈ গৈছোঁ, যিটো ট্ৰিকৰ যোগেদি আপোনাৰ কোনো ধৰণৰ আপোনাৰ ইউটিউব মিনিমাইজ কৰিব নালাগে। ইউটিউবৰ গানটো প্লে হৈ থাকিব, বা আপুনি গাড়ীত গৈ আছে আপুনি প্লে কৰি শুনি গৈ থাকিব পাৰিব। ফোন আহিলে ফোনটো ডাইৰেক্ট আপুনি ৰিচিভ কৰি কথা পাতিব পাৰিব। যেনেধৰণে মানে আপুনি ইউজ কৰিব বিচাৰে তেনেকৈ কৰিব পাৰিব। মই এটা ট্ৰিক ক'ব গৈছোঁ, আপুনি নন ষ্টপ গান শুনিব পাৰিব। সেই ট্ৰিকটোৰ যোগেদি আপুনি কাম কৰিব পাৰিব। আৰু এটা এপৰ বিষয়ে ক'ম, আপুনি সেই এপটোৰ যোগেদিও আপুনি ভিডিঅ' নন ষ্টপ প্লে কৰি থাকিব পাৰিব, কোনো ধৰণৰ আপোনাৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ। কোনো মিনিমাইজ কৰিব দৰকাৰ নাই। আপুনি ডাইৰেক্ট আপুনি মেছেজ কৰিবলগীয়া হ'ল, কাৰোবাক হোৱাটছআপত মেছেজ দিবলগীয়া হ'ল, আপুনি চব কৰি থাকিব পাৰিব, কোনো ধৰণে ইউটিউব মিনিমাইজ কৰিব নালাগে। নমস্কাৰ বন্ধুসকল, মোৰ নাম চাইফুদ্দিন আহমেদ আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চাইফুদ্দিন আহমেদলৈ। মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে ইউটিউবৰ ভিডিঅ' বেকগ্ৰাউণ্ডত প্লে কৰিব পৰা সুবিধাটোৰ কথাৰ বিষয়ে। এটা আপুনি মোবাইলত ডাইৰেক্ট কোনো ধৰণৰ এপ নোহোৱাকৈ আপুনি কৰিব পাৰিব, আৰু এটা আছে আপোনাৰ এপৰ থ্ৰুৰে কৰিব পাৰিব। মই তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলৰ আপুনি প্ৰথমতে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি ইউটিউব চাৰ্চ কৰি ল'ব বা ইউটিউবটো খুলি ল'ব। মোৰ যিহেতুকে ইয়াত হোম পেজত ওলাই আছে ইউটিউবটো, মই গতিকে ইয়াতে খুলি দিছোঁ। ইউটিউবটো অ'পেন কৰাৰ পিছত তাৰপৰা অ'পেন হোৱাৰ পিছতে থ্ৰী ডটটো যে দেখিছে, থ্ৰী ডটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াত ডেস্কটপ ছাইট আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত যিখিনি ভিডিঅ' আহিব আপুনি ইয়াৰ ভিতৰত তাৰপৰা প্লে কৰিব পাৰিব ইয়াৰ পৰা। কিন্তু মই যিহেতুকে মোৰ ভিডিঅ'টোকে মই চাৰ্চ কৰিছোঁ, বেলেগৰ ভিডিঅ' নেদেখাওঁ, হয়তো কপিৰাইট লাগি যাব পাৰে, গতিকে মই মোৰ সেইটোকে অ'পেন কৰিছোঁ। এই পৃথিৱীখনত কিছুমান অদ্ভুত এইটো মোৰ ভিডিঅ' প্লে হৈছে। মোৰ ভিডিঅ' প্লে হৈছে পিছত এতিয়া আপোনাৰ কোনো একো কৰিব নালাগে। লাহেকৈ আপুনি অফ কৰি দিলে, অফ কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত দেখিছে বহু অফাৰ যোগেদি ফোন কৰিলোঁ, এই ভিডিঅ'টো মোৰ ওলাই গ'ল। আপুনি ইয়াত লাহেকৈ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত প্লে হৈ আছে। আপোনাৰ এটা সুবিধা এইটো ভাগে কৰিব পাৰে, প্লে হৈ আছে। আপুনি ইয়াত ডাইৰেক্ট আপুনি কোনো প্ৰব্লেম নাই, আপুনি ডাইৰেক্ট বেকগ্ৰাউণ্ডত প্লে হৈ থাকিব। আপোনালোকে দেখিলে কেনেধৰণে আপুনি কোনো ধৰণৰ এপ নোহোৱাকৈ আপোনাৰ এটা সামান্য ট্ৰিক ইউজ কৰি আপুনি বেকগ্ৰাউণ্ডত প্লে কৰিব পাৰিব। আৰু মই এতিয়া আপোনালোকক এটা দেখাম, আপোনালোকে এপৰ থ্ৰুৰে আপুনি এপ এটা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত এইটো দেখিলে ফ্ল'টিং টিউব প্লেয়াৰ, আপুনি এইটো মোৰ যিহেতুকে ডাউনলোড কৰা আছে, গতিকে মই ডাইৰেক্ট আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ইনষ্টল কৰি ল'ব। ইয়াত আহি গ'ল আপোনাৰ, আপুনি ভিডিঅ' ইয়াত আহি যোৱাৰ লগে লগে ইয়াত দেখিলে আপোনাৰ এইটো আপোনাৰ ডাইৰেক্ট
মিনিমাইজ হৈ আপোনাৰ প্লে হৈ থাকিব আপুনি এইটো এতিয়া আপুনি ইয়াক কাটি দিলেও আপোনাৰ কাটি দিব পাৰে আপুনি এভাগেই আপোনাৰ গান হওক বা ভিডিঅ' হওক যি হয় আপুনি প্লে কৰি থাকিব পাৰিব এইটো আপুনি য'ত ইচ্ছা আপুনি বোলে য'ত ইচ্ছা আপুনি তালৈ লৈ আহিব পাৰিব য'ত ৰাখিব মন আছে বোলে কাৰোবাৰ আপোনাৰ হোৱাটছআপত মেছেজ আহিলে আপুনি মেছেজ কৰিব পাৰিব আপুনি ভিডিঅ'টো এনেকৈ প্লে কৰি থাকিব পাৰিব য'ত ইচ্ছা আপুনি ত'ত আপুনি বজাই থাকিব পাৰিব ভিডিঅ' যোন জেগাতে আপোনাৰ যেনেকৈ আপোনাৰ যি ইচ্ছা আছে বোলে মেছেজ কৰোঁ আপুনি মেছেজ টাইপ কৰিলে মেছেজ টাইপ কৰিব পাৰিব মানে বিভিন্ন ধৰণে আপুনি ইউজ কৰিব পাৰিব মই বাৰু মেছেজ এপটোৰ আপোনাৰ লিংক তলত দি দিম আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব আৰু আপুনি ইয়াতকৈও সৰু কৰিব পাৰিব ডাঙৰ কৰিব পাৰিব আপোনাৰ আকৌ দৰকাৰ হ'লে আপুনি ভিডিঅ' হৈছে বুলি যদি আপুনি ডাঙৰ কৰি ল'ব পাৰিব এনেকৈ ডাঙৰ কৰি আপুনি ইউজ কৰিব পাৰিব মই আপোনালোকক এই এপটোৰ লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম তেনেহ'লে আপোনালোকে দেখিলে কেনেধৰণে আপুনি ইউটিউবৰ ভিডিঅ' বেকগ্ৰাউণ্ডত প্লে কৰিব পাৰিব যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ